নমস্কাৰ মই কাষ্টম বসুমতাৰী আজি দীপাৱলী মই কাষ্টম বসুমতাৰী হৈ আৰু যুৱ বিপ্লৱ হৈ হদু বিটিসি বাসীক আৰু অসমবাসীক আজি দীপাৱলীক আন্তৰিক শুভেচ্ছা জনাও এই দীপাৱলীয়ে সকলো জীৱনত ভাল খবৰ যাতে আহে আৰু সকলো জীৱনত উন্নতি যাতে হওক আৰু এই দীপাৱলীয়ে আমাৰ অঞ্চলত শান্তি আহক আৰু সকলো দাদা ভাইয়ে আমি মিলা প্ৰীতিয়ে বকবাদ কৰিব পাৰক এটোৱে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰো আৰু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰো যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভালকে কিতাপ কৰিব পাৰক ভাল মানুহ হওক মা দেউতা ভবা নিচিনা ছাত্ৰ ছাত্ৰীৰ ল'ৰা ছোৱালী ভাল মানুহ হওক আৰু সকলো বিটিসি বাসী আৰু অসমবাসীয়ে বেমাৰ আজাৰ নোহোৱাকৈ ভালকে জীয়াব পাৰে হে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰো আৰু আমাৰ অঞ্চলত শান্তি আহক আৰু আমি যাতে আগবাঢ়িব পাৰে এই দীপাৱলীয়ে আৰু ঈশ্বৰে আমাৰ যাতে সকলো শক্তি দিয়ে হে মই কাষ্টম বসুমতাৰী হৈ আৰু যুৱ বিপ্লৱ হৈ সকলো বিটিসি বাসী আৰু অসমবাসীক আজি দীপাৱলীক আপোনালোকক আন্তৰিক শুভেচ্ছা জনালো আৰু আপোনালোকে সকলোৱে ভালকে দীপাৱলী যাতে সেলিব্ৰেট কৰিব পাৰে এয়ে মই কামনা কৰিলো থ্যাংক ইউ